নজবুল আনসাৰী লাইক কৰিব মোক বহুত দিনৰ অন্তৰ্মূৰত আকৌ আৰম্ভ কৰিছোঁ এনেকুৱা এটা সময় আছিল য'ত প্ৰত্যেক সপ্তাহত ক'ৰবাত গৈছিলোঁ প্লেনিং বনাইছিলোঁ কিন্তু বহুত দিনলৈকে হোৱা নাছিলে এতিয়া আকৌ আৰম্ভ কৰিলোঁ আপোনালোকৰ দোৱা আশীৰ্বাদত য'ত দোৱা কৰিব যে এইটো কণ্টিনিউ থাকে চ' হঠাৎ থিৰাং হৈ গৈছে ক'ৰবাত যাম কিন্তু ক'ত যাম সেইটো কোনেও ক'ব নোৱাৰে চ' আমি চাইকেল লৈ গৈ থাকিম য'ত ভাল লাগে তাত বহি কিবা এটা খাম সেইকাৰণে কিবা এটা খাম বুলি আমি কিবা এটা লৈছোঁ এইটো চাই লওক যিটো এইটো ৰিচেণ্টলি আমাৰ প্লেনিং কৰা হৈছে এইটোত ক'ৰবাত যাম ক'ৰবাত গৈ কিবা এটা খাম চ' মোৰ লগত আছে বুৰহান চাকিল আৰু নজমুল ৱেলকাম 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 ইয়াত চাইকেল মেৰামতি কৰা হৈছে মানে মেৰামতি কি ফাৰ্ম নাই কিমান দিন পিছত চাইকেল লৈছে ভাই এমাহ হৈ গৈছে নহয় বেছি হৈছে নহয় বলা ফাইনেলি আমি আৰম্ভ কৰিছোঁ পকী ৰাস্তাৰ পৰা এতিয়া গাঁৱলীয়া ৰাস্তা আহিছোঁ আৰু অলমষ্ট 3-4-5 কিলোমিটাৰমান আহি গ'লোঁ কিন্তু গম নাপাওঁ কিমান কিলোমিটাৰ আহিছোঁ কিন্তু ভাল লাগি আছে বহুত দিনৰ অন্তৰ্মূৰত এনেকুৱা ৰাইড এটা কৰি আছোঁ ৱাও নেচাৰ আমি এটা সময়ত এইফালে আহিছিলোঁ যে একদম ভাল ৰাস্তা আছিল কিন্তু গৰাখহনীয়া হৈ এতিয়া চাওক কি অৱস্থা হৈছে ৰাস্তাটোৰ চিন নাই ৰাস্তা নাই কিন্তু মানুহে অহা যোৱা কৰি ৰাস্তা বনাই দিছে এতিয়া তাক এইটো ঘৰ ইয়াত গৰাখহনীয়া হৈ ইয়াত কি হৈছে কিন্তু এইফালে কি নদী যেতিয়া পানী হয় একদম ফুলফিল হৈ যায় পানীয়ে ৰাস্তাটো চাওক কেনেকুৱা দেখিছে পাই কিন্তু আমি এডভেঞ্চাৰ কৰি ভাল পাওঁ কিন্তু আমাৰ কাৰণে ভাল হ'ব ফুৰি ভাল লাগে কিন্তু যাত ওচৰ পাজৰ যোনসকল থাকে সিহঁতে ক'ব পাৰিব সিহঁতে কি বুক কৰি আহি আছে এতিয়ালৈকে 100% নাজানো ক'ত সিহঁতে ঠাইটো প্লেচটো থিৰাং কৰিছে ক'ত গৈ আমি ৰখিম কিন্তু সিহঁতৰ পিছে মই গৈ আছোঁ সিহঁতে আগত গৈ আছে এতিয়া মই গৈ আছোঁ লাহে লাহে সিহঁতৰ পিছে য'তেই যায় গ'লেই হ'ল এনাৰ্জি লৈছে পেকেটত নহয় লোৱা কাৰ কাৰণে নজবুলৰ কাৰণে তোমাৰ কাৰণে নজবুলৰ কাৰণে নজবুল মই নাখাওঁ এইবিলাক খালে শক্তি কমি যায় নহ'লে মই আহিব পাৰিলে হৈ জানো ইয়ালৈ নজবুল কেনেকুৱা লাগি আছে এইফালে আহিলে বেলেগ এটা মজা লাগে নহয় তোমাৰ কেনেকুৱা লাগি আছে বহুত ভাল লাগে বহুত কষ্ট কৰি আছে কিন্তু এইটো কষ্টৰ ওপৰত মিঠা পিছত গৈ খাম ঠিকেই নেচাৰটো চাক চাইকেল কি হ'ল এইফালে আমি চাইকেল দি বাইক গৈছিলোঁ এইটো এইফালে আমি সেইটো পাথৰ আপোনালোকে চাওক এইটো ইয়াত গৈছিলোঁ এনেকুৱা ৰাস্তা আছিল এতিয়া চিফ্ট হৈ গৈছে মেইন খুঁটটো এইফালে চিফ্ট হৈ গৈছে এতিয়া ইয়াত গৰাখহনীয়া হৈ এনেকুৱা অৱস্থা হৈছে চাই লওক এতিয়া গৰাখহনীয়া হৈ এনেকুৱা অৱস্থা হৈছে ঠিক আছে এতিয়া ইয়াত চাইকেল দি যাম না খোজকাঢ়ি যাম না সাঁতুৰি যাম এইটো ক'ব নোৱাৰে খাতি কৰিলে আমি পাৰ হ'ব পাৰিম নাই এইটো গেৰেণ্টি নাই কিন্তু ইয়াত ধাৰ দেখা নাযায় কিন্তু ধাৰ আছে পূৰা চ' চাইকেল প্লেচটো ক'ত চিলেক্ট কৰিছা এতিয়ালৈকে চিলেক্ট কৰা নাই না গৈ থাকোঁ নজমুল যোৱা আগুৱা ভয় খাই আছা নেকি না কোনোবা আছে এতিয়া প্লেচটো ইয়াত থিৰাং কৰিছা না ক'ত থিৰাং কৰিছা এতিয়াও থিৰাং কৰা নাই নহয় চ' ফাইনেলি এই প্লেচটো থিৰাং কৰা হৈছে চ' থিৰাং হোৱা নাই আৰু এটা প্লেচ বিচাৰি আছোঁ বেটাৰ প্লেচ বিচাৰি আছোঁ চ' গৈ থাকোঁ গৈ পাই যাম
যিয়ে নকৰা ভাই ভোক লাগিছে মোৰ প্লিজ থিৰাং কৰা এইটো এই পাহাৰৰ পৰা গছৰ পাত আনিলোঁ এতিয়া ইয়াত মোবাইল থৈ দিয়া এতিয়া কাম কৰোঁ চাইকেল কি কৰি আছে এইটো এইটো এই হেৰি খাবলৈ বনাই আছোঁ ইয়াত বহিম নহয় যোগাৰ নহয় এডভেঞ্চাৰাছ লাইফত ইয়াতকৈ বেটাৰ কেতিয়াও নহয় ঠিক কৈছা চাইকেল আলহী আহিছে আহি যোৱা ভোক লাগিছে পুৰা চেল্ফি তুলি আছে হা ভোক লাগিছে কাৰণ মই খোৱালে কাৰণ চেণ্টে মোৰ পেট ভৰি যায় খাই বৈ শেষ এতিয়া অলপ প্ৰাকৃতিক দৃশ্য অনুভৱ কৰিম তাৰপিছত আমি ইয়াৰ পৰা ওলাম প্ৰত্যেক সপ্তাহতে আগৰ নিচিনা হ'বনে নাই হ'ব চিয়'ৰ চ' ইয়াত খাই আমি শেষ কৰিলোঁ অৱস্থা চাক খোৱাৰ পিছত চ' এতিয়া চাকিল বুৰহান আৰু নজমুলৰ পৰা ৰায় ল'ম যে প্ৰত্যেক সপ্তাহত এনেকুৱা এটা পৰিকল্পনা আমি ল'ব পাৰিম নে নাই স্প্ৰাইট ঐ মোৰতো চবা কৰিম নে নাই তোমালোকে কোৱাচোন ভাল লাগিছে অহা সপ্তাহত ক'ত যাম সেইটো থিৰাং কৰা নাই কিন্তু থিৰাং কৰিম এতিয়া প্ৰত্যেক সপ্তাহত পাই থাকিব প'ষ্টটো ভাল লাগিছে এয়া আমাৰ হেণ্ডচাম বয় চেক্সি বয় নজমুল আনচাৰী লাইক কৰিব মোক এতিয়া আমি ইয়াৰ পৰা ওলাওঁ কি কোৱা লাহে লাহে বহুত ভাল লাগিছে এনেকুৱা ঠাই বহুত দিন পিছত আহিছোঁ কিন্তু আমি আহি থাকোঁ কিন্তু 1 বছৰ পিছত আহিছোঁ কিন্তু ইয়াৰ পৰিৱেশেই বেলেগ হৈ গৈছে হৈছেনে নাই মই এটা কথা ক'ব বিচাৰোঁ দুটা কথা মানে কথাটো হ'ল আপোনালোকক দেখাই আছোঁ যে এই জেগাখিনি বহুত দূৰলৈকে আছিলে এতিয়া এই জেগাখিনি মানে বহুত কাষত চাপি আহিছে নদীয়ে ভাঙি লৈ গৈছে আমি আৰু এবাৰ যেতিয়া আহিম তেতিয়া ইয়াত এই জেগাখিনি পাওঁ নে নাপাওঁ নাজানো সেইকাৰণে সকলোকে কওঁ আৰু এবাৰ আহি আপোনালোকে এই জেগাখনৰ সৌন্দৰ্য উপভোগ কৰক আৰু জাহাংগীৰ বাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৈ দিয়া মোক যে লাগ কৰি দিয়ক তুমি কোৱা কেমেৰামেন চ' গাইজ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ আকৌ এখন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি এইটো ভিডিঅ' সমাপ্ত কৰি দিছোঁ থেংক ইউ টেক কেয়াৰ জয় হিন্দ